আজি আমি এনেকুৱা এখন ঠাইত আছোঁ য'ত নেকি আমাৰ সকলো অধিষ্ঠাত্ৰী দেৱীবিলাক আৰু মানে আমাৰ যিবিলাক পূজা হয় তাৰ মাজত আমাৰ দেৱী প্ৰতিমাবিলাক বনোৱা হয়। সেই ঠাইত আমি আমগুৰিত আছোঁ আৰু এয়া আপোনালোকক আজি দেখাম, চাবচোন কিমান ধুনীয়াকৈ আৰু তেওঁলোকৰ মানে শিল্পীৰ যিটো মানে প্ৰকাশ। ৰিমি শ্ৰীতমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আমগুৰি নগৰৰ 4 নং ৱাৰ্ডত অৱস্থিত মৃৎশিল্পৰ এক সুন্দৰ প্ৰতিষ্ঠানৰ কিছু দৃশ্যাংশ। সকলোৱে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হৈ গৈছে, খুব ধুনীয়া লাগে। আচলতে যেতিয়াই যিকোনো পূজাৰ মূৰ্তি বনাই থকা হয় তাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বেলেগ হৈ থাকে। জুই ফুৱাই আছে, ঠাণ্ডাৰ বতৰ জুই ফুৱাই আছে চবেই। তেওঁলোকে ইয়াতে থাকে, তেওঁলোকৰ ঘৰ ইয়াত থাকি তেওঁলোকে সকলো কাম কৰি আছে। আমাৰ আচলতে ঘৰৰ একেবাৰে ওচৰতে এইখিনি আমি সৰুৰ পৰা এইবিলাক বনাই থকা দেখোঁ। আমাৰ একদম ঘৰৰ দৰে আহোঁতে যাওঁতে সদায় আমি এইবিলাক দেখি থাকোঁ আৰু বিভিন্ন ধৰণৰ ইয়াত মূৰ্তি প্ৰস্তুত কৰি থকা হৈছে। কিছু বিশেষ নাজানিম, এইবিলাক আগৰ আছে। এতিয়া কেৱল সৰস্বতী মূৰ্তিয়ে খুব ধুনীয়া, সৰুখিনি সৰস্বতী যিখিনি সৰুকৈ বনাইছে সেইখিনি যে বহুতেই ভাল লাগিছে দেখি, বহুত ধুনীয়া লাগিছে দেখি। সঁচাকৈ কি যে কলা। পশ্চিমবংগৰ মানুহ যিখিনি এইখিনি বনাইছে, তেওঁলোক কলকাতাৰ হয়। খুব ধুনীয়া এইজনা মূৰ্তি, খুবেই ধুনীয়া লাগিছে। আৰু কিছুমান কাম কৰিবলগীয়া আছে, ফিনিচিং হোৱা নাই, তথাপিও খুব ধুনীয়া লাগিছে। এইবিলাক তেওঁলোকৰ প্ৰস্তুত কৰা সামগ্ৰীবিলাক, এয়া মাটি, এয়া খেৰ, এইকেইগৰাকী আছে, এইকেইগৰাকী যথেষ্ট ডাঙৰ। আমগুৰিৰ এক লেখত ল'বলগীয়া এটা এইটো কুটিৰ শিল্প বুলিয়ে কোৱা হয়। এইটো এটা আমগুৰিৰ এটা বহুত ভাল কুটিৰ শিল্প, য'ত বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি ইয়াত প্ৰস্তুত কৰা হয়। খুব সুন্দৰ কলা। আচলতে ঠাইৰো বহুত অসুবিধা, ঠাইটো তেওঁলোকৰ কাৰণে বহুত কম হয়, তথাপিও খুব ধুনীয়াকৈ ৰাখে তেওঁলোকে। লগতে জুই আমেজ ধুনীয়াকৈ কাম কৰি আছে। আমাৰ এয়া এই কথা পাতি আছে। এয়া তেওঁলোকে যিবিলাক সামগ্ৰীৰে এই মূৰ্তিবিলাক প্ৰস্তুত কৰে, এই গোটেই সামগ্ৰীবোৰ দেখাই দিছোঁ। এইবিলাক মাটি আছে, চিনি নাপাওঁ মই ভালকৈ, এইখিনি কালাৰ মই ইমান বিশেষ নাজানো এইবিলাকৰ কথা। ধুনীয়াকৈ ৰাখিছে এইবিলাক। তেওঁলোকে পানীৰ ব্যৱস্থা, তেওঁলোকৰ ইয়াত টিউবৱেল ভিতৰতে আছে, এইবিলাক তেওঁলোকে ৰাখিছে ধুনীয়াকৈ। ধুনীয়াকৈ এইখিনি কালাৰৰ বস্তু ৰাখিছে তেওঁলোকে। ঢুকালে ঘরের মানুষ দুজন আঁকলে, তারপর লড়া আগায় না, তারপর দিলে লকডাউন, কেউ আগায় না, তারপরে তো বাকিগুলো মানুষ সবতকে দাম বেশি ছিল না।